Hello everyone, নমস্কাৰ মই ৰিতাশ্ৰী আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে লৈ আহিছো খুব ধুনীয়া সোৱাদ লগা এটা আচাৰ ৰেচিপি আৰু এনিৱে ঠাণ্ডা দিনকেইটাত আচাৰ অকণ হ'লে ভাতকেইটা খাই ভাল লাগে নহয় জানো। তাৰ বাবে এটা বাটিৰে মই জোখ কৰি এয়া লৈ লৈছো এক বাটি এয়া বগা সৰিয়হ আৰু সৰিয়হখিনি মই ধুনীয়াকৈ চাফা কৰি মেলি লৈছো দেই বনোৱা আগত। সো আজি আপোনালোকৰ বাবে লৈ আহিছো বগা সৰিয়হৰ পৰা কেনেকৈ আচাৰ প্ৰস্তুত কৰিব পাৰি তাৰ ওপৰতে এটি ভিডিঅ'। আশা কৰিছো আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। ইয়াৰ আগতো আপোনালোকৰ মাজলৈ মই আচাৰ ৰেচিপি দুটামান আনিছিলো, তাৰ পৰা মই বহুত বেছি ভাল ৰেছপন্স পাইছো, তো তাৰ বাবে বহুত বেছি থ্যাংক ইউ দেই। এতিয়া মই এয়া লৈ লৈছো আচাৰত ব্যৱহাৰ কৰে যে ভিনেগাৰটো, সেই ভিনেগাৰটো দিয়ে এতিয়া মই বগা সৰিয়হখিনি প্ৰায় 3 ঘণ্টামানৰ কাৰণে এনেকৈ তিয়াই ৰাখিম। সৰিয়হখিনিৰ লগতে ভিনেগাৰখিনি এতিয়া মই ভালকৈ মিক্স কৰি চাইছো। ইয়াতে আৰু অলপমান ভিনেগাৰৰ প্ৰয়োজন হ'ব, যিটো মই ভালকৈ তিয়াই ৰাখিব লাগিব। এতিয়া আৰু অলপমান ইয়াতে মই এড কৰি দিছো ভিনেগাৰ। আৰু এয়া চাওকচোন ভিডিঅ'টি দেখুৱাৰ দৰে সৰিয়হৰ ওপৰত ভিনেগাৰৰ পৰিমাণটো এনেকৈ ৰাখিব, অকণমান যাতে জিলিকি থাকে আৰু সৰিয়হখিনি তেনেকৈ দিব। আৰু এইখিনি এতিয়া মই প্ৰায় 3 ঘণ্টামানৰ কাৰণে এনেকৈ প্লেট এখন দি ঢাকি ৰাখিম। আৰু তেতিয়ালৈকে মোৰ বাকী থকা কামখিনি মই কৰি লওঁ। আৰু এইফালে লৈ লৈছোঁ মিঠি গুটি, এয়া 1 চামুচ নহয় আৰু 1 চামুচতকৈ অকণমান কমেই লৈছোঁ, যিহেতু এইটো আচাৰত ইমান বেছি মছলাৰ প্ৰয়োজন নহয়। আৰু এইফালে লৈ লৈছোঁ মই জিৰা, দেখিছে নহয় পৰিমাণটো কিমান লৈছোঁ। আৰু এতিয়া লৈ ল'ম অলপমান মই চফ। এইখিনি এই আচাৰটোত এই 3 বিধেই গোটা মছলা মই ব্যৱহাৰ কৰিম। আৰু এইখিনি গুড়া কৰাৰ আগত মই অকণমান গৰম কৰি ল'ম কেৰাহী এখনতে। প্ৰায় 3 ঘণ্টামান হৈ গৈছে আৰু এতিয়া এয়া বগা সৰিয়হখিনি মই উদঙাই মেলি চাইছোঁ। এয়া চাওকচোন, এইখিনি সৰিয়হখিনি এতিয়া মোৰ কোমল হৈ গৈছে আৰু এতিয়া মই এইখিনি পিহিব পৰা হৈ গৈছোঁ। এতিয়া মই মিক্সিতে পিহি ল'ম এইখিনি। আপোনালোকৰ ওচৰত যদি মিক্সি নাই তেতিয়া আপোনালোকে পিহনাটো পিহি ল'ব পাৰিব। তিয়াই ৰখা সৰিয়হখিনি এতিয়া মই মিক্সি জাৰটোত তেনেকৈ মই ভৰাই লৈছোঁ আৰু গোটেইখিনি এতিয়া মই ভালকৈ পিহি ল'ম। আৰু পিহোঁতে একেবাৰে আপোনালোকে ফাইন পেষ্ট নকৰিলেও হ'ব, অকণমান গোটা গোটাকৈ ৰাখিলেও একো নাই, তেনেকৈও খাবলৈ ভালেই হয়। গোটেই সৰিয়হখিনি এতিয়া মই মিক্সি জাৰটোত লৈ ল'লোঁ। আৰু যদি আপোনালোকৰ ভিনেগাৰখিনি শুকাই যায় সৰিয়হখিনি তিয়াই থাকোঁতে, আৰু এয়া তাতে অকণমান আকৌ ভিনেগাৰ এড কৰি ল'ব পাৰিব আপোনালোকে। মোৰ বাৰু শুকোৱা নাছিলে। আৰু এইখিনি দেখিছেনে বাৰু, এতিয়া ধুনীয়াকৈ মই পিচি মেলি হৈ গৈছে আৰু এনেকৈ ৰাখিছোঁ দেই। মই অকণমান গোটা গোটা হৈ আছে, একেবাৰে মই ফাইন পেষ্ট নাই কৰা। বাউল এটা লৈ পিচি লোৱা সৰিয়হখিনি তাতে মই উলিয়াই লৈছোঁ আৰু যি য'ত মছলা ইউজ কৰিম গোটেইখিনি এই বাউলটোতে মই ধুনীয়াকৈ সানিব পাৰিম। চ' এনেকৈ এয়া বাউলটো মই লৈ লৈছোঁ। কেঁচা জলকীয়া অলপমান লৈ লৈছোঁ, এইখিনি অৱশ্যে মই ধুই মেলি ৰ'দত শুকুৱাই লৈছোঁ। আৰু লগতে লৈ লৈছোঁ এটুকুৰ আদা, এই আদা টুকুৰাও মই ধুই মেলি ধুনীয়াকৈ ৰ'দত দি লৈছোঁ। গোটা মছলাখিনি অকণমান মই কেৰাহীত গৰম কৰি আনিলোঁ, আৰু যিহেতু বেছি নহয় মছলা, চ' সেইটো কাৰণে মই এয়া খুন্দাটোৰে অকণমান খুন্দি ল'ম। সৰহীয়া মছলা হোৱা হ'লে বাৰু মই মিক্সিতে মাৰি ল'লোঁ হয়, আৰু আপোনালোকে যেনেকৈ সুবিধা হয় তেনেকৈ আপোনালোকে কৰি ল'ব নিজৰ সুবিধাখিনি। মছলাখিনি মই একেবাৰে মিহিকৈ নুখুন্দো, অকণমান মই গোটা গোটাকৈ ৰাখিম, যিহেতু মই আগতো কৈছোঁ বাৰু মছলাখিনি অকণমান গোটা গোটা হৈ থাকিলে ভাল লাগে আচাৰত। আচাৰত ব্যৱহাৰ কৰিবলগীয়া গোটেই সামগ্ৰীখিনি মোৰ যোগাৰ কৰি হৈ গ'ল। আৰু এতিয়া এইখিনি দেখিছেনে বাৰু, জলকীয়াখিনি মই দেখাইছিলোঁ যে সেইখিনি এনেকৈ ধুনীয়াকৈ কুটি ল'লোঁ মই 2 টুকুৰ 3 টুকুৰ কৰি মেলি। আদাখিনিও তেনেকৈ কাটি ল'লোঁ, সেইখিনি গোটেইখিনি এতিয়া মই মিক্স কৰি লৈছোঁ। আৰু খুন্দনাত খুন্দি লোৱা এয়া গোটা মছলাখিনি মোৰ ৰেডি হৈ গৈছে, এইখিনি এতিয়া মই ধুনীয়াকৈ দি ল'ম। আৰু এইফালে আচাৰৰ পৰিমাপটো চাই হালধি অকণমান মই তাতে এড কৰিছোঁ, আৰু লগতে অলপমান মই এড কৰিম নিমখ সোৱাদ অনুসৰি এড কৰিছোঁ। আচাৰত অকণমান নিমখটো সৰহকৈ লাগে। আৰু এয়া লৈ লৈছোঁ মই কাশ্মীৰী মিৰ্চ 1 চামুচ। আৰু ইয়াতে এড কৰিছোঁ এতিয়া মই মিঠাতেল এবাটি। মিঠাতেলখিনি আজি অৱশ্যে মই গৰম কৰি লোৱা নাই দেই, এইখিনি মই কেঁচাকৈ এড কৰিছোঁ। আচলতে এই সৰিয়হৰ আচাৰটোত মিঠাতেলটো কেঁচাকৈ দিলেই ভাল লাগে খাবলৈ, চ' এনেকৈ ইউজ কৰিছোঁ মই। চ' বাউলটোত আচাৰৰ গোটেই সামগ্ৰীখিনি মই লৈ লৈছোঁ আৰু গোটেই মছলাখিনি এতিয়া মই ভালকৈ মিক্স কৰি লৈছোঁ। আৰু ইয়াতে অৱশ্যে এতিয়া মই ভিনেগাৰ ইউজ নকৰোঁ, যিহেতু মই সৰিয়হখিনি তিয়াই ৰাখোঁতে ভিনেগাৰ ইউজ কৰিছিলোঁ যে, চ' ভিনেগাৰ আকৌ ইউজ নকৰিলেও হ'ব। চ' এই আচাৰটো যদি আপোনালোকে কেতিয়াও বনাই খোৱা নাই, তো বনাই খাবচোন, খুব বেছি ভাল লাগে খাই, আৰু একেবাৰে বনাবলৈও সহজ হয়। আৰু এয়া চাওকচোন, হৈ গৈছে আমাৰ আচাৰখিনি ৰেডি। আৰু খাবলৈ যে বহুত বেছি ভাল লাগে। আপোনালোকে যদি এনেকৈ ট্ৰাই কৰা নাই তো ট্ৰাই কৰি চাবচোন, খুব বেছি ভাল পাব খাই। আচাৰখিনিতো এতিয়া বনাই মেলি ধুনীয়াকৈ হৈ গৈছে, আৰু এতিয়া ষ্ট'ৰ কৰি ৰাখিব লাগিব। ষ্ট'ৰ কৰি ৰাখিবৰ বাবে এয়া মই চিচাৰৰ বটল এটা লৈছোঁ, আৰু এইটো খুব ধুনীয়াকৈ চাফাকৈ ধুই মেলি লৈছোঁ দেই। আৰু যেতিয়াই সময় সুবিধা পায় তেনেকৈ মাজে মাজে ৰ'দত দি থাকিলেই হ'ল। আৰু এতিয়া 2 দিনমান ৰাখিব লাগিব অৱশ্যে, তাৰপিছতে খাব পৰা হ'ব। লগালগ আচাৰটো খালে ইমান ভাল নাহিব টেষ্টটো। আপোনালোকে যদি ইচ্ছা কৰে এই আচাৰটো বহু দিনৰ বাবে সংৰক্ষণ কৰি ৰাখিবও পাৰিব, খালি মাজে মাজে ৰ'দত দি থাকিলেই হ'ল। এই আচাৰটো বোলে বেয়া হৈ যাব তেনেকুৱা কোনো ধৰণৰ কথা নাই, তেনেকৈও আপোনালোকে খাব পাৰিব।
বহুত দিনৰ বাবে এই আচাৰটো ভালো হৈ থাকে লগতে অধিক পুৰণা হ'লে এই আচাৰটো খাবলৈ সোৱাদ লগা হৈ পৰে ভিডিঅ'টি চাই যদি ভাল পালে লাইক এটা কৰি দিব কমেণ্টছ এটা কৰি জনাব কেনে পালে আৰু ভিডিঅ'টি যদি আপোনালোকে ফাৰ্ষ্ট টাইম চাইছে তেনেহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল নতুন ভিডিঅ'জ বা ব্লগছত লগ পোৱাৰ আশাৰে মই ৰীতাশ্ৰী আজি ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক আৰু সুস্থ হৈ থাকক লাভ ইউ অল এণ্ড বাই